ইণ্টাৰনেট বেংকিঙৰ সহায়ত আপুনি আপোনাৰ বেংক একাউণ্টৰ সকলোখিনি এক্সেছ আপুনি নিজৰ মোবাইল ফোনতে আপুনি কৰিব পাৰিব। ইণ্টাৰনেট বেংকিঙৰ সহায়ত আপুনি মানি ট্ৰান্সফাৰৰ পৰা ধৰি আপুনি ডেবিট কাৰ্ড এপ্লাই কৰালৈকে আপুনি সকলোখিনি কাম আপুনি নিজৰ মোবাইল ফোনতে কৰিব পাৰিব। আপোনালোকে যেতিয়া বেংকত যায় তেতিয়া বেংকৰ কৰ্মচাৰীসকলে আপোনাৰ বেংক একাউণ্টৰ ডিটেইল লৈ সিহঁতে লেপটপত বা কম্পিউটাৰতে আপোনাৰ কামখিনি কৰে। ঠিক তেনেকৈ আপোনাৰ যদি ইণ্টাৰনেট বেংকিঙৰ ফেচিলিটি থাকে তেতিয়াহ'লে সকলোখিনি কাম আপুনি আপোনাৰ মোবাইল বা লেপটপ বা ডেস্কটপৰ সহায়ত আপুনি সকলোখিনি এক্সেছ কৰিব পাৰিব। সো বন্ধুসকল, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনাৰ যদি ষ্টেট বেংক অফ ইণ্ডিয়াত বেংক একাউণ্ট আছে কিন্তু ইণ্টাৰনেট বেংকিঙৰ ফেচিলিটি নাই, তেতিয়াহ'লে আপুনি কেনেকৈ বেংকত নোযোৱাকৈ আপোনাৰ নিজৰ মোবাইল ফোন বা লেপটপৰ সহায়ত আপুনি ইণ্টাৰনেট বেংকিঙৰ সুবিধা ল'ব পাৰিব। নমস্কাৰ বন্ধুসকল, মই বিজয় হেমৰাম টেকন'লজি আছামিজ জ্ঞান চেনেলত আপোনালোকক আদৰণি জনাইছোঁ। যদিহে ষ্টেট বেংক অফ ইণ্ডিয়াত ইণ্টাৰনেট বেংকিঙৰ ফেচিলিটি ল'ব বিচাৰে তেতিয়াহ'লে আপুনি কেনেকৈ ইণ্টাৰনেট বেংকিঙৰ ফেচিলিটিৰ কাৰণে আবেদন কৰিব পাৰিব, তাৰ কাৰণে এই ভিডিঅ'ত মই ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পৰা শেষলৈকে চাই থাকিব। তেতিয়াহ'লে ব'লক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, তাৰ কাৰণে আপোনালোকে সবতকৈ প্ৰথমতে এই পেজটোত আহিব লাগিব। এই পেজটোৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেই লিংকটোৰ ওপৰত যদি ক্লিক কৰে ডাইৰেক্ট আপোনালোকে এই পেজটোত আহিব পাৰিব। এই পেজটোত অহাৰ পিছত আপোনালোকে সবতকৈ প্ৰথমতে আপোনাৰ মোবাইলৰ স্ক্ৰীনটো আপোনালোকে ডেস্কটপ ছাইডত আনি ল'ব লাগিব। ডেস্কটপ ছাইডত আনিবৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত ডেস্কটপ ছাইড বুলি এটা অপশ্যন থাকিব। আপোনালোকে সেই ডেস্কটপ ছাইডত ক্লিক কৰাৰ লগে লগে মোবাইলৰ যি স্ক্ৰীন সেইটো আমাৰ ডেস্কটপ ছাইডত আহি যাব। এই পেজটোত অহাৰ পিছত আপোনালোকে ইয়াত দেখিব নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে সিম্পলি ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত অ'কেত ক্লিক কৰিব। যেনেকৈ আপোনালোকে অ'কেত ক্লিক কৰিব তাৰ লগে লগে এনেকুৱা এটা উইণ্ড' অ'পেন হ'ব। আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ইয়াত টিক কৰিব। টিক কৰাৰ পিছত ইয়াত আপোনালোকে নেক্সটত ক্লিক কৰিব। যেনেকৈ আপোনালোকে নেক্সটত ক্লিক কৰিব তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হ'ব। সবতকৈ প্ৰথমতে আপোনালোকে ইয়াত আপোনাৰ একাউণ্ট নম্বৰ এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে ইয়াত CIF নম্বৰ এণ্টাৰ কৰিব, যিটো আপোনালোকৰ পাছবুকত দিয়া আছে। আপোনালোকে পাছবুকৰ পৰা চাই ইয়াত এণ্টাৰ কৰিব। তাৰপিছত ইয়াত দিয়া আছে ব্ৰাঞ্চ কোড। ব্ৰাঞ্চ কোডটো আপোনালোকৰ পাছবুকত দিয়া আছে, আপোনালোকে চাই ইয়াত এণ্টাৰ কৰিব। তাৰপিছত ইয়াত দিয়া আছে কাণ্ট্ৰি। কাণ্ট্ৰিত আপোনালোকে ইয়াত চিলেক্ট কাণ্ট্ৰিত ক্লিক কৰিব। চিলেক্ট কাণ্ট্ৰিত ক্লিক কৰি আপোনালোকে ইণ্ডিয়াত চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ বেংকত ৰেজিষ্ট্ৰেশ্যন কৰা আছে সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে ইয়াত চিলেক্ট ট্ৰানজেকশ্যন ৰাইটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ফুল ট্ৰানজেকশ্যন ৰাইটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত এটা কেপচা দেখিছে, এই কেপচাটো যেনেকৈ আছে তেনেকৈ আপোনালোকে ইয়াত ফিল আপ কৰিব। ফিল আপ কৰি ছাবমিটত ক্লিক কৰি দিব। এতিয়া মই এই ফৰ্মখন ফটাফট ফিল আপ কৰি আপোনালোকক ছাবমিটত ক্লিক কৰি দেখুৱাম। আপোনালোকে দেখিছে মই এই ফৰ্মখন ফিল আপ কৰি লৈছোঁ। আপোনালোকে দেখিছে ইয়াত মই মোৰ একাউণ্ট নম্বৰ এণ্টাৰ কৰি দিছোঁ। তাৰপিছত মোৰ CIF নম্বৰ যি আছিলে এইটো এণ্টাৰ কৰি দিছোঁ। তাৰপিছত ব্ৰাঞ্চ কোড মই ইয়াত এণ্টাৰ কৰি দিছোঁ। ইয়াত মোৰ কাণ্ট্ৰি মই চিলেক্ট কৰি লৈছোঁ। ইয়াত মোৰ মোবাইল নম্বৰ এণ্টাৰ কৰি দিছোঁ। তাৰপিছত ইয়াত ফুল ট্ৰানজেকশ্যন এণ্টাৰ কৰি দিছোঁ মই। তাৰপিছত ইয়াত যি কেপচা দিয়া আছে সেই কেপচাটো যেনেকুৱা আছে তেনেকৈ মই ইয়াত ফিল আপ কৰি দিছোঁ। তাৰপিছত এতিয়া মই ছাবমিটত ক্লিক কৰি দিম। যেনেকৈ আপুনি ছাবমিটত ক্লিক কৰিব তাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা OTP যাব, যিটো মোবাইল নাম্বাৰ আপোনাৰ বেংক একাউণ্টৰ লগত ৰেজিষ্টাৰ কৰা আছে। সেই মোবাইল নাম্বাৰটোত এটা OTP যাব। সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰি কনফাৰ্মত ক্লিক কৰি দিব। যদি মেছেজ নাযায় তেতিয়াহ'লে আপোনালোকে ইয়াত দেখিছে ক্লিক হিয়াৰ টু ৰিচেণ্ড দি OTP, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ যদি OTP নাহে তেতিয়াহ'লে OTP আহি যাব। আপোনালোকে দেখিছে মোৰ ইয়াত OTP আহি গৈছে। OTP হৈছে 96932744। এইটো এটা ওৱান টাইম OTP হয়। আপোনালোকে এইটো এবাৰেই ইউজ কৰিব পাৰিব, দুবাৰ আপোনালোকে ইউজ কৰিব নোৱাৰে। দেখিছে আপোনালোকে মোৰ মোবাইলত যি OTP আহিছে এইটো মই ইয়াত এণ্টাৰ কৰি দিছোঁ। তাৰপিছত মই এতিয়া কনফাৰ্মত ক্লিক কৰি দিম। যেনেকৈ আপুনি কনফাৰ্মত ক্লিক কৰিব তাৰ লগে লগে এনেকুৱা এটা পেজ অ'পেন হ'ব। ইয়াত দেখিছে ইণ্টাৰনেট বেংকিং ৰেজিষ্ট্ৰেশ্যন। ইয়াত দিয়া আছে I have to my ATM কাৰ্ড অনলাইন ৰেজিষ্ট্ৰেশ্যন উইথাউট ব্ৰাঞ্চ ভিজিট। ইয়াৰ মানে আপুনি ব্ৰাঞ্চ নোযোৱাকৈ ইণ্টাৰনেট বেংকিং সেৱা লাভ কৰিব পাৰিব যদিহে আপোনাৰ ওচৰত ATM কাৰ্ড আছে। আৰু যদি আপোনাৰ ওচৰত ATM কাৰ্ড নাই তেতিয়াহ'লে আপুনি I do not have my ATM কাৰ্ডত আপুনি ক্লিক কৰিব। I do not have my ATM কাৰ্ড মানে হৈছে আপোনাৰ ওচৰত ATM কাৰ্ড যদি নাথাকে তেতিয়াহ'লে আপুনি ইণ্টাৰনেট বেংকিং সেৱা লাভ কৰিবলৈ হ'লে আপুনি ব্ৰাঞ্চ ভিজিট
কৰিব লাগিব। যদি আপোনাৰ ওচৰত ATM কাৰ্ড আছে আৰু আপুনি ATM কাৰ্ডৰ জৰিয়তে ইণ্টাৰনেট বেংকিং সেৱা লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰথম অপশ্যনটো ক্লিক কৰিব। আৰু যদি আপোনাৰ ওচৰত ATM কাৰ্ড নাই আৰু আপুনি ইণ্টাৰনেট বেংকিং সেৱা লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি 2 নম্বৰটোত ক্লিক কৰিব। 2 নম্বৰটোত ক্লিক কৰিলে আপুনি ব্ৰাঞ্চ ভিজিট কৰিব লাগিব। আমাৰ ওচৰত ATM কাৰ্ড আছে গতিকে আমি প্ৰথম অপশ্যনটো সিলেক্ট কৰি সাবমিটত ক্লিক কৰি দিম। যেনেকৈ আপুনি কনফাৰ্মত ক্লিক কৰিব তাৰ লগে লগে এনেকুৱা এটা উইন্ডো ওপেন হ'ব। আপুনি ইয়াত দেখিছে সবতকৈ প্ৰথমতে ইয়াত দিয়া আছে কাৰ্ড নাম্বাৰ, তাৰপিছত ইয়াত আপোনাৰ কাৰ্ডত যি নাম আছে সেই নামটো ইয়াত আহি গৈছে। আপুনি ইয়াত টিক কৰি সিম্পলি কনফাৰ্মত ক্লিক কৰি দিব। মোৰ যি কাৰ্ড নাম্বাৰ সেই নাম্বাৰত মই ইয়াত টিক কৰি দিছোঁ। তাৰপিছত মই এতিয়া কনফাৰ্মত ক্লিক কৰি দিওঁ। যেনেকৈ আপুনি কনফাৰ্মত ক্লিক কৰিব তাৰ লগে লগে এনেকুৱা এটা উইন্ডো ওপেন হ'ব। আপুনি ইয়াত দেখিছে সবতকৈ প্ৰথমতে দিয়া আছে কাৰ্ড নাম্বাৰ, ইয়াত মোৰ কাৰ্ড নাম্বাৰ শ্ব' হৈ গৈছে। তাৰপিছত আপুনি ইয়াত কাৰ্ডৰ যি ভেলিড ডেট সেইটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। সবতকৈ প্ৰথমতে দিয়া আছে মান্থ, তাৰপিছত দিয়া আছে ইয়াৰ। আপোনাৰ যি ডেবিট কাৰ্ডত যি মান্থ আৰু ইয়াৰ আছে সেইটো আপুনি ইয়াত এণ্টাৰ কৰি ল'ব। তাৰপিছত কাৰ্ডত যি আপোনাৰ নাম আছে সেই নামটো ইয়াত আপুনি এণ্টাৰ কৰিব আৰু আপোনাৰ যি ATM কাৰ্ডৰ যি পিন সেই পিন কোডটো ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপুনি ইয়াত যি কেপচাৰ দেখিছে সেই কেপচাৰটো ইয়াত আপুনি যেনেকৈ আছে তেনেকৈ ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপুনি প্ৰচিডত ক্লিক কৰি দিব। আৰু এতিয়া মই আপোনালোকক এইটো ফিল আপ কৰি দেখুৱাই দিওঁ। বন্ধুসকল, মোৰ ATM কাৰ্ডৰ যি ডিটেইলছ সেইটো মই ফিল আপ কৰি দিছোঁ। এতিয়া মই প্ৰচিডত ক্লিক কৰি দিম। যেনেকৈ আপুনি প্ৰচিডত ক্লিক কৰিব তাৰপিছত এনেকুৱা এটা উইন্ডো ওপেন হ'ব। আপোনালোকে ইয়াত ইণ্টাৰনেট বেংকিঙৰ কাৰণে আপোনালোকে এটা ইউজাৰ নেম বনাব লাগিব। যিটো ইউজাৰ নেম আপোনালোকে লগইন কৰোঁতে এণ্টাৰ কৰি আপোনালোকে লগইন কৰিব পাৰিব। তাৰপিছত ইণ্টাৰনেট বেংকিং সেৱা সিকিউৰ কৰি ৰাখিবৰ কাৰণে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। এই পাছৱৰ্ড আপোনালোকে কনফাৰ্ম কৰিবৰ কাৰণে ইয়াত আকৌ এবাৰ এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত টিক মাৰ্ক লগাব। টিক মাৰ্ক লগাই সাবমিটত ক্লিক কৰি দিব। এতিয়া মই এইখিনি ফিল আপ কৰি আপোনালোকক দেখুৱাই দিছোঁ। বন্ধুসকল, মই ইয়াত মোৰ ইউজাৰ ID এটা বনাই লৈছোঁ। তাৰপিছত ইয়াত মই টিক মাৰ্ক কৰি দিছোঁ। তাৰপিছত মোৰ ইণ্টাৰনেট বেংকিং সেৱা সিকিউৰ কৰি ৰাখিবৰ কাৰণে মই ইয়াত এটা ষ্ট্ৰং পাছৱৰ্ড ক্ৰিয়েট কৰি লৈছোঁ। সেই পাছৱৰ্ড আকৌ ইয়াত মই এণ্টাৰ কৰিছোঁ। এতিয়া মই সাবমিটত ক্লিক কৰি দিম। যেনেকৈ মই সাবমিটত ক্লিক কৰি দিছোঁ তাৰ লগে লগে আপোনালোকে ইয়াত দেখিছে ইয়াত আহি গৈছে ছাকচেছফুল ৰেজিষ্টাৰ্ড ফৰ ইণ্টাৰনেট বেংকিং। তাৰপিছত আমি এতিয়া ক্ল'জত ক্লিক কৰি দিম। ইয়াৰ পিছত আপোনালোকে আকৌ এই পেজটো ওপেন কৰিব। এই পেজটো ওপেন কৰাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব। যেনেকৈ আপোনালোকে লগইনত ক্লিক কৰিব তাৰ লগে লগে এনেকুৱা এটা উইন্ডো ওপেন হ'ব। আপোনালোকে ইয়াত দেখিছে কণ্টিনিউ টু লগইন বুলি ইয়াত লিখা আছে। আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। যেনেকৈ আপুনি তাত ক্লিক কৰিব তাৰপিছত ইণ্টাৰনেট বেংকিং লগইন কৰা যি মেইন পেজ সেই মেইন পেজটো ওপেন হৈ যাব। আপোনালোকে দেখিছে ইণ্টাৰনেট বেংকিং সেৱা লগইন কৰিবৰ কাৰণে ইয়াত অপশ্যন দিয়া আছে। সবতকৈ প্ৰথমতে আপোনালোকে দেখিছে ইয়াত দিয়া আছে ইউজাৰ নেম। আমি যি ইউজাৰ নেম ক্ৰিয়েট কৰিছিলোঁ সেইটো আমি ইয়াত এণ্টাৰ কৰি দিম। তাৰপিছত আমি আমাৰ ইণ্টাৰনেট বেংকিং সিকিউৰ কাৰণে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিছিলোঁ। সেই পাছৱৰ্ডটো আমি ইয়াত এণ্টাৰ কৰি দিম। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে তলত যি এনেকৈ কেপচাৰ দেখিব সেই কেপচাৰটো আপোনালোকে ইয়াত ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকে চিম্পলি লগইনত ক্লিক কৰি দিব। এতিয়া মই আপোনালোকক এইটো ফিল আপ কৰি দেখুৱাই আছোঁ। আপোনালোকে দেখিছে ইয়াত মই মোৰ ইউজাৰ নেম এণ্টাৰ কৰি দিছোঁ। তাৰপিছত মই যি পাছৱৰ্ড ক্ৰিয়েট কৰিছিলোঁ সেইটো এণ্টাৰ কৰি দিছোঁ আৰু তলৰ যি কেপচাৰ এই কেপচাৰটো ইয়াত ফিল আপ কৰি দিছোঁ। এতিয়া মই লগইনত ক্লিক কৰি দিম। যেনেকৈ আপুনি লগইনত ক্লিক কৰিব তাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰাৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব। যেনেকৈ আপুনি OTP এণ্টাৰ কৰি সাবমিটত ক্লিক কৰিব তাৰ লগে লগে এনেকুৱা পেজ এটা ওপেন হৈ আহি যাব। ইয়াৰ মানে আপোনালোকে দেখিছে যে যি ইণ্টাৰনেট বেংকিং যি সেৱাৰ মেইন কাম সেই মেইন কাম মোৰ কমপ্লিট হৈ গৈছে আৰু ইয়াত মোৰ ইণ্টাৰনেট বেংকিং সেৱা আৰম্ভ হৈ গৈছে। ইণ্টাৰনেট বেংকিং সেৱা আৰম্ভ কৰাৰ আগতে আপোনালোকে আৰু দুটামান কাম কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে ইয়াত প্ৰফাইল পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। ইয়াত দুটা পাছৱৰ্ড থাকে, এটা হৈছে লগইন পাছৱৰ্ড আৰু এটা হৈছে প্ৰফাইল পাছৱৰ্ড। আপুনি ক'ৰবাত যদি মানি ট্ৰান্সফাৰ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰফাইল পাছৱৰ্ড এণ্টাৰ কৰিহে আপুনি মানি ট্ৰান্সফাৰ কৰিব পাৰিব, বা বেনিফিচিয়াৰী যদি এড কৰিব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰফাইল পাছৱৰ্ড এণ্টাৰ কৰাৰ পিছতহে আপুনি বেনিফিচিয়াৰী এড কৰিব পাৰিব। ইয়াত দেখিছে আপোনালোকে ইয়াত দিয়া আছে এণ্টাৰ প্ৰফাইল পাছৱৰ্ড। তাৰপিছত আপুনি কনফাৰ্ম প্ৰফাইল পাছৱৰ্ড। তাৰপিছত আপুনি ইয়াত ক্লিক কৰি এটা কুৱেশ্যন চিলেক্ট কৰিব। সেই কুৱেশ্যনটোৰ এনচাৰ আপুনি ইয়াত এণ্টাৰ কৰিব। তাৰমানে আপুনি যদি কেনেবাকৈ প্ৰফাইল পাছৱৰ্ডটো পাহৰি যায় তেতিয়াহ'লে এই কুৱেশ্যন এনচাৰ এণ্টাৰ কৰি আপুনি পাছৱৰ্ড ৰিছেট কৰিব পাৰিব। মই ইয়াত এই কুৱেশ্যনটো চিলেক্ট কৰি লৈছোঁ। আপুনি আপোনাৰ মতে ইয়াৰ পৰা এটা কুৱেশ্যন চিলেক্ট কৰি ল'ব। আপোনালোকে দেখিছে সকলোখিনি ইয়াত ফিল আপ কৰি দিছোঁ। তাৰপিছত এতিয়া মই সাবমিটত ক্লিক কৰি দিওঁ। যেনেকৈ আপুনি সাবমিটত ক্লিক কৰিব তাৰপিছত এনেকুৱা এটা পেজ ওপেন হ'ব। আপুনি ইয়াত দেখিছে ইয়ৰ প্ৰফাইল পাছৱৰ্ড হেজ বিন সেট ছাকচেছফুল। ইমান তাৰিখে আমাৰ প্ৰফাইল পাছৱৰ্ড ক্ৰিয়েট হৈ গৈছে। আপোনালোকে ওপৰ ফালে দেখিছে ইয়াত সকলোখিনি দিয়া আছে। আপোনালোকে এইখিনি চাই ল'ব।
তাৰপিছত আপোনালোকে ইয়াত দেখিছে দিয়া আছে গো টু একাউণ্ট চামাৰি পেজ। ইয়াত আপোনালোকে ক্লিক কৰি দিব। যেনেকৈ আপোনালোকে তাত ক্লিক কৰিব তাৰপিছত এনেকুৱা এটা পেজ অপেন হ'ব। আপোনালোকে দেখিছে ইয়াত মোৰ একাউণ্ট নাম্বাৰ আহি গৈছে, মোৰ ব্ৰাঞ্চ যি সেই ব্ৰাঞ্চো আহি গৈছে। ইয়াত ক্লিক কৰি আপোনাৰ বেলেঞ্চ চেক কৰিব পাৰিব আৰু আপোনালোকে ইয়াত ক্লিক কৰি আপোনাৰ 10টা যি লাষ্ট ট্ৰানজেকশ্যন সেইটো আপোনালোকে চেক কৰিব পাৰিব। তাৰপিছত আপোনালোকে যদি মানি ট্ৰান্সফাৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আৰু এটা কাম কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। আপোনালোকে ইয়াত যি দেখিছে ৰিকুৱেষ্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যি এই অপশ্যনটো দেখিছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। আপোনালোকক মই জুম কৰি দেখাই দিছোঁ। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ অপেন হ'ব। আপোনালোকে ইয়াত টিক মাৰ্ক কৰিব। টিক মাৰ্ক কৰি আপোনালোকে ইয়াত টিক মাৰ্ক কৰাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াত চিলেক্ট কৰিব ফুল ট্ৰানজেকশ্যন ৰাইট। তাৰপিছত আপোনালোকে ইয়াত ছাবমিটত ক্লিক কৰি দিব। আপোনালোকে দেখিছে মই চিলেক্ট কৰি লৈছোঁ। এতিয়া মই ছাবমিটত ক্লিক কৰি দিম। যেনেকৈ আপুনি ছাবমিটত ক্লিক কৰিব তাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা OTP যাব। সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰি কনফাৰ্মত ক্লিক কৰি দিব। যেনেকৈ আপুনি কনফাৰ্মত ক্লিক কৰিব তাৰপিছত ইণ্টাৰনেট বেংকিঙৰ যি ডেছবৰ্ড সেই ডেছবৰ্ডটো আপোনাৰ এনেকৈ অপেন হ'ব। আপোনালোকে দেখিছে এইটো ইণ্টাৰনেট বেংকিঙৰ ডেছবৰ্ড। আপোনালোকে ইয়াৰ পৰাই সকলোখিনি কাম কৰিব পাৰিব। ইয়াত দেখিছে আপোনালোকে সকলোখিনি দিয়া আছে। তাৰপিছত ইয়াতো আপোনাৰ প্ৰফাইলৰ সকলোখিনি ডিটেইলছ ইয়াত দিয়া আছে। লেফ্ট সাইডে আপোনালোকে দেখিছে ইয়াত একাউণ্ট সামেৰি আছে, ইয়াত একাউণ্ট ষ্টেটমেণ্ট আছে, আপোনাৰ প্ৰফাইল আছে, ই ষ্টেটমেণ্ট ইয়াত দিয়া আছে, পেণ্ডিং ষ্টেটমেণ্ট দিয়া আছে। আপোনালোকে সকলোখিনি ইয়াত দিয়া আছে, চাই ল'ব এবাৰ ভালকৈ। ওপৰফালে দেখিছে মাই একাউণ্ট প্ৰফাইল, পে'মেণ্ট ট্ৰান্সফাৰ আৰু আপোনালোকে বিল পে'মেণ্ট ইয়াত দিয়া আছে। সকলোখিনি ইয়াত দিয়া আছে, ফিক্সড ডিপ'জিট সকলোখিনি আপোনালোকে ইয়াৰ পৰাই মেনেজ কৰিব পাৰিব। আই হোপ বন্ধুসকল আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে। যদিহে আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি দিব। আপোনালোকৰ লাইক কমেণ্ট দেখি আমাক আৰু ভিডিঅ' বনাবৰ কাৰণে আগ্ৰহ হয়। আৰু লগতে আপুনি যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব, কিয়নো এনেকুৱা ইউজফুল ভিডিঅ' আমি প্ৰায় আপলোড কৰি থাকোঁ। যেতিয়া এনেকৈ নতুন ইউজফুল ভিডিঅ' আমি আপলোড কৰোঁ চবতকৈ প্ৰথমতে নটিফিকেশ্যন আপুনি পায়। চ' বন্ধুসকল আজিৰ ভিডিঅ' ইমানেই। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।